ঐতিহ্যমণ্ডিত ঠাই শুৱালকুছি আৰু এই শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা এৰী পাটৰ কাপোৰৰ বাবে বিশ্ববিখ্যাত এখন সুন্দৰ ঠাই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজয়ছ ব্লগ। মই বিজয় সংগে আপোনালোকক অন্য এটা মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই উপস্থিত হৈছোঁ আহি বস্ত্ৰ নগৰী অৰ্থাৎ শুৱালকুছি, যি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ, আৰু আপোনালোকক মই আজি এই ভিডিঅ'টোত দেখুৱাম। আৰু এয়া হৈছে বস্ত্ৰ নগৰী শুৱালকুছিলৈ যোৱা আদৰণি তোৰণ। সুন্দৰভাৱে ইয়াত গেটখন আপোনালোকক মই দেখালোঁ। ভিতৰৰ পৰিৱেশ চাওকচোন, হুবহু এগৰাকী মহিলা, একদম অৰিজিনেল। মানে মোৰ কেমেৰাটো সিমান হয়তো ভাল নহ'ব পাৰে, কিন্তু যিমানখিনি পাৰোঁ জীৱন্ত প্ৰতিমূৰ্তি হৈ আছে। চাওক, আমাৰ এক গাঁৱলীয়া যি পৰিৱেশ, সেই পৰিৱেশৰ ছবি একজেক্ট। একদম অৰিজিনেল যেন পায়। অ' মাই গড, একে একদম মানে ইমান ধুনীয়া অংকন কৰি যে বনাইছে, মই তেখেতক কোটি কোটি মানে ধন্যবাদ, নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ, যিজনে হুবহু এজন মানুহৰ মানে ছবি মূৰ্তি অংকন কৰিছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে গমে পাইছে, এই মানুহজন যেন অৰিজিনেল এজন মানুহ, এজন যেন অৰিজিনেল মানুহে ধুনীয়াকৈ তাঁতশাল বৈ আছে। আৰু সেইবাবেই হয়তো শুৱালকুছি এক ঐতিহ্যমণ্ডিত ঠাই, গোটেই বিশ্বৰ আগত আমি গৌৰৱে ক'ব পাৰোঁ। এয়াই হৈছে শুৱালকুছিৰ বস্ত্ৰ উদ্যানৰ ভিতৰৰ যি মিউজিয়াম, সেই মিউজিয়াম। গতিকে বহুত ভাল লাগিল শুৱালকুছিলৈ, আৰু শুৱালকুছি ঠাই আৰু ইয়াৰ পৰিৱেশ, ইয়াৰ যিসকল লোক, খুবেই ভাল লাগে। গতিকে শুৱালকুছিলৈ মই আগতে গৈছোঁ, প্ৰায় 10-12 বছৰমানৰ আগত আহিছিলোঁ, আৰু এতিয়া পুনৰবাৰ আহিছোঁ। আগত ভিডিঅ' বনাই নাছিলোঁ, তেতিয়া মই মোবাইলৰ কেমেৰাত যি শুৱালকুছিৰ পৰিৱেশ মানে দাঙি ধৰিছোঁ আপোনালোকৰ ওচৰত। চাওক, খুব ভাল লাগিল। প্ৰথমবাৰৰ বাবে শুৱালকুছি যি বস্ত্ৰ উদ্যানৰ যি মিউজিয়ামলৈ প্ৰৱেশ কৰিছোঁ আমি। এইটো প্ৰৱেশ দুৱাৰ, আৰু প্ৰৱেশ কৰিছোঁ। সুন্দৰভাৱে লাইটিঙৰ ব্যৱস্থা, যিহেতু সন্ধিয়া সময় হৈছে আমি আহি পাওঁতে। ঐতিহ্যমণ্ডিত শুৱালকুছি যিহেতু বস্ত্ৰ উদ্যানৰ বাবে বিখ্যাত ঠাই, আৰু শুৱালকুছিৰ যি ঐতিহ্য পৰম্পৰা, তাক দাঙি ধৰিবলৈ এক সুন্দৰ প্ৰয়াস কৰা হৈছে এই মিউজিয়ামটোত। ইয়াত বস্ত্ৰৰ যি চানেকি, সেই চানেকি বৈজ্ঞানিকভাৱে সযতনেৰে ৰখোৱা হৈছে সুন্দৰভাৱে। আৰু এই চাওক, আপোনালোকক মই দেখাই আছোঁ শুৱালকুছিৰ যি বস্ত্ৰ চানেকি, ইয়াত সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখা হৈছে। শুৱালকুছিৰ বস্ত্ৰ উদ্যানৰ এক সুন্দৰ মনোৰম পৰিৱেশ এই উদ্যানৰ মিউজিয়ামত, আৰু আপোনালোকে যদি এতিয়াও আহিম বুলি ভাবিছে, ইয়ালৈ আহিব পাৰে। এই দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰে, খুব ধুনীয়া পৰিৱেশ, আৰু আমাৰ কণ ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰীবিলাকে যথেষ্ট উপকৃত হ'ব এই ভিডিঅ'টোৰ পৰা বা ইয়ালৈ আহিলে।
আমাৰ যি গাঁৱৰ সুন্দৰ প্ৰতিচ্ছবি ঢেঁকী আৰু মোৰ এই চেনেলটো যদি আপোনালোকে চাই আছে মই ঢেঁকীৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ ঢেঁকীৰ বিভিন্ন অংশসমূহ আমি জানিব লাগে গতিকে এয়া হৈছে খুব ধুনীয়াভাৱে ইয়াত শুৱালকুছি বস্ত্ৰ উদ্যানত ঢেঁকী দিয়া এক দৃশ্য সুন্দৰভাৱে ইয়াত প্ৰতিফলিত হৈছে আৰু আমি সাধাৰণতে গাঁৱত এনেদৰে আমাৰ মহিলাসকলে ঢেঁকীত ধান বানে সান্দহ খুন্দে পিঠাগুড়ি খুন্দে আৰু ইয়াৰ চাৰিওপাশে যি বেৰত এই বেৰত জাকৈ খালৈ আমি এনেদৰে ওলমাই থৈ দিওঁ যিহেতু যান্ত্ৰিক যুগত আজিকালি গাঁৱৰ অঞ্চলবিলাকতো ঢেঁকী নাইকিয়া হ'বলৈ ধৰিছে কাৰণ যান্ত্ৰিক যুগত সকলোৱেই আজিকালি মেচিনত ধান বনা হৈছে গতিকে ইয়াত শুৱালকুছি বস্ত্ৰ উদ্যানত গতিকে ইয়াত ইমান ধুনীয়াকৈ সুন্দৰভাৱে ইয়াত সংৰক্ষণ কৰি ৰাখিছে এই মিউজিয়ামত গতিকে সঁচাকৈ এক ভাল লগা দৃশ্য আৰু নিশ্চয় আপোনালোকে আজিকালি ল'ৰা ছোৱালীবিলাকক জেনেৰেশ্যনবিলাকক এই ঢেঁকীনো কি ইয়াৰ বিষয়ে আমি তেওঁলোকৰ আগত অৱগত কৰিলে তেওঁলোক হয়তো নিশ্চয় উপকৃত হ'ব প্ৰথমবাৰৰ বাবে যদি আপুনি মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যাতে আপুনি এটা লাইক কৰি দিয়ে তাৰ বাবে মই অনুৰোধ জনাইছোঁ শুৱালকুছি যি বস্ত্ৰ উদ্যান যিখন মিউজিয়াম আছে এই মিউজিয়ামত আপোনালোকে দেখিবলৈ পাব এইবোৰ প্ৰতিচ্ছবি ধুনীয়া কেঁচা ঘৰ অ' মাই গড চাওক সুন্দৰ প্ৰতিচ্ছবি কেনেদৰে সূতা কটা হয় আৰু চাওক এইগৰাকী মহিলাই সুন্দৰভাৱে যঁতৰত সূতা লৈ থকাৰ সুন্দৰ দৃশ্য ইয়াতে প্ৰতিফলিত হৈছে ইয়াত মাছ মাৰিবলৈ যোৱা চেৰেপা খালৈ জাকৈ খালৈ আদি বিভিন্ন আমাৰ যি মাছ মৰা যিবোৰ সঁজুলি এই সম্পদসমূহ ইয়াত সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখা হৈছে আৰু এই মুহূৰ্তত যদি আপোনালোকে মোৰ এই যি ভিডিঅ'টো যদি আপোনালোকে চাই আছে কোনো শুৱালকুছিবাসী গতিকে মোক এটা কমেণ্ট কৰিব আৰু মোৰ বহুত ভাল লাগিব শুৱালকুছিৰ পৰা যদি কোনোবাই চাই আছে প্লিজ আপোনালোকে পাৰিলে এটা কমেণ্ট কৰি জনাব খুব ভাল লাগিব মোৰ এই ভিডিঅ'টো মই বহুত আনন্দিত হ'ম চাওক যঁতৰ এইবোৰ কাঠৰ যি যঁতৰ আৰু এই যঁতৰ আগতে যিসকল আমাৰ কাঠ মিস্ত্ৰী বনাবৰ যথেষ্ট কষ্ট হয় হাতেৰে কাটি কৰে তো বৰ্তমান সময়ত মেচিন কিবা কিবি বহুত ওলাইছে বাৰু চাওক কি ধুনীয়া পৰিৱেশ আমি যি এইটো কি কৈছে পাহৰি গৈছোঁ এক সুন্দৰ গাঁৱৰ প্ৰতিচ্ছবি যিহেতু আমি গাঁৱত গৰু ছাগলী এইবোৰ পোহনীয়া জীৱ জন্তু পালন কৰোঁ সেইবাবে এক সুন্দৰ প্ৰতিচ্ছবি আপোনালোকে দেখিবলৈ পাই আছে খুব জীৱন্ত যেন এই প্ৰতিচ্ছবি আপোনালোকক দেখুৱাই আছোঁ এনে যেন লাগিছে আৰু শুৱালকুছিৰ যি পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত অসমৰ এখন ঐতিহ্যমণ্ডিত ঠাই আৰু ইয়াত বৈজ্ঞানিক ভিত্তিত খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু খুবেই ভাল লগা দৃশ্য চাবলগীয়া দৃশ্য ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত মই বেছি কথা নকওঁ আৰু আপোনালোকে গমেই পাইছে শুৱালকুছি যি ঐতিহ্যমণ্ডিত ঠাই আৰু ইয়াত যি বস্ত্ৰ উদ্যান আৰু এই মিউজিয়ামলৈ আহিলে আপোনালোকে সকলো দৃশ্য এই সম্পদসমূহ আপোনালোকে দেখিবলৈ পাব বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক স্কুলীয়া যি ছাত্ৰ ছাত্ৰী তেওঁলোকক যদি এই ঠাইলৈ অনা হয় তেওঁলোকে ইয়াৰ পৰা বহুতো উপকাৰ পাব আৰু তেওঁলোকৰ যি শৈক্ষিক দিশ সেই শৈক্ষিক দিশত তেওঁলোকে যথেষ্ট প্ৰেৰণা পাব আগবাঢ়ি যাবলৈ গতিকে ইয়াৰ পৰা আমি বহুতো জানিবলগীয়া কথা আছে যি ঐতিহ্যমণ্ডিত ঠাই বস্ত্ৰ উদ্যান আৰু শুৱালকুছি কিহৰ বাবে বিখ্যাত এই ছাত্ৰ ছাত্ৰীক যদি আমি ব্যাখ্যা কৰি দিব পাৰোঁ তেওঁলোকে নিশ্চয় উপকৃত হ'ব আৰু বৰ বেছি মই বেকগ্ৰাউণ্ডত কথা নকওঁ আপোনালোকক ইয়াৰ যি সৌন্দৰ্য ইয়াৰ চাৰিওপাশৰ যি পৰিৱেশ সেই পৰিৱেশৰ দৃশ্যাংশ আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ধন্যবাদ ডলা আৰু
এই চন্দকি ফুল বুলি কোৱা হয় চন্দকি ফুল আপোনালোকে ধৰিব পাৰিছে চন্দকি ফুল These are all related to Assamese culture. Yes, Assamese culture. So Fuka. আৰু বস্ত্ৰ উদ্যানৰ এয়া হৈছে বাহিৰা দৃশ্যাংশ আৰু আপোনালোকক এটা কথা জনাই দিওঁ এইখন হৈছে টিকেট ইয়াত প্ৰৱেশ কৰিবলৈ হ'লে প্ৰতি মেম্বাৰ 20 টকাকৈ লোৱা হয় আৰু যি কণ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে অলপ ইয়াৰ ফিজটো কমকৈ লয় আপোনালোকক দেখুৱাই দিছোঁ এয়া 40 টকা আমি দুজনে সোমাইছোঁ আৰু স্ক্ৰীনত দেখিবলৈ পোৱা এয়া হৈছে সুন্দৰভাৱে অংকিত কৰি থৈ দিছে সৰু কালত অৰ্থাৎ লৰালি কালত মাৰ্বল খেলাৰ এক সুন্দৰ প্ৰতিচ্ছবি ইয়াত সুন্দৰভাৱে অংকিত কৰা হৈছে তো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে যোৱাৰ আগতে মই পুনৰবাৰ কৈছোঁ যদি আপোনালোকে কোনোৱে যদি শুৱালকুছিৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব বহুত ভাল লাগিল শুৱালকুছি এই বস্ত্ৰ উদ্যানত আহি আৰু ভৱিষ্যতলৈ আহিম মোৰ লগত আছিলে কমল নয়ন মোৰ বন্ধু কমল নয়ন আৰু এতিয়া আমি এই মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পুনৰ এনেকুৱা ভাল এক্সপ্লৰিং ভিডিঅ' আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ আপোনালোকে যাতে প্ৰেৰণা উৎসাহ দিয়ে গতিকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ ধন্যবাদ